মই সুখী হৈছোঁ যে এটি ভাল খবৰ আমাৰ শিৱসাগৰ জিলাৰ পৰাই আমগুৰি বিভিন্ন অঞ্চলত আজি কেইবামানৰ পূৰ্বে দৃশ্যগ্ৰহণ কৰা RPM প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত হোৱা আহিবলগীয়া এখন নতুন অসমীয়া ছবি তুমি আৰু মই। উক্ত বোলছবিখন অহা 13 মাৰ্চত অসমৰ বিভিন্ন বোলছবি গৃহত উপমুক্তি লাভ কৰিব। ছবিখনৰ প্ৰযোজনা কৰিছে ময়ূষ প্ৰতিম চুটিয়াই আৰু কাহিনী চিত্ৰনাট্য সংলাপ আৰু পৰিচালনা ৰমেন গগৈ। আমি এই পৰৱৰ্তী নৃত্যটো উপভোগ কৰাৰ পূৰ্বে আহকচোন আমি ছবিখনৰ প্ৰমোটো উপভোগ কৰোঁ। বেচা কিনা কৰিবলৈহে আহিছে। লাজ নালাগেনে নিজকে এজন সমাজসেৱা পুলিচ চিনাকি দিবলৈ? প্ৰথমে অকণমান গৰম দেখাবই বুজিছ। মাত্ৰ তই এইকেইদিন অকণমান গা বচাইছোঁ। আমি গা বচাই কাম কৰিব লাগিব। কানা বাইদেউজনী যিমান ধুনীয়া ভিতৰত কিটা যায় বৰ ধুনীয়া। মুঠৰ ওপৰত আজিৰ পৰা তোমালোকে এই 2 নম্বৰী কামবোৰ কৰা বাদ দিয়া। আপুনি আমাক ধমকি দিছে নেকি? ধমকি নহয়, ৱাৰ্নিং বুলি ধৰিলোঁ। দাদা Don't touch me. কোন হয়? এই ৰাহুল নামৰ এটা ধুমুহাৰ মুখামুখি হ'ব লাগিব। লাগিলে গোটেই নাগাজুলি জ্বলাই চাই কৰি দিম। গুলিৰ আগত যদি আহিবলৈ মন নাই তেনেহ'লে সেইবোৰ সময় My foot! সঁচাকৈ খুব সুন্দৰ ছবি হ'ব বুলি আমি আশা কৰিছোঁ আৰু আমাৰ শিৱৰাত্ৰি সাংস্কৃতিক উদযাপন সমিতিৰ তৰফৰ পৰা আমি উক্ত তুমি আৰু মই বোলছবি দলটিলৈ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে ছবিখনে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শন কৰি সুনাম কঢ়িয়াই আনে। ধন্যবাদ।